Afternoon. Hello everyone. কি খবৰ আপোনালোকৰ? মোৰ খবৰ বাৰু ভাল। আপোনালোকক ক'বলৈ পাই মই সুখী হৈছোঁ যে আজি হৈছে মহাৰাসৰ এইবাৰ ভাটিমূৰ খেলৰ মই কৃষ্ণ ৰিহাৰ্চল দেখাবলৈ থাকি গ'ল। আপোনালোকক ব্লগিং কৰা বিশেষ অভ্যাস নাই, সেইকাৰণে লাহে লাহে শিকি আছোঁ বাৰু। আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ' বনাই গৈ থাকিম। আজি হৈছে ৰাসৰ ৰাতিপুৱা গ'লোঁ নামঘৰত, গা ধুই কৰি নামঘৰ গ'লোঁ। আজি শৰাই দিছে, ৰিহাৰ্চলতো এদিন শৰাই দিলে বাৰু। তাৰপিছতো আজি ৰাস কাৰণে আজি দুপৰীয়া নাম হ'ব, তাত আমাৰ শৰাই দিছে কৃষ্ণই এক্সট্ৰাকৈ, আৰু ৰাতিও শৰাই দিব লাগিব কৃষ্ণই। ৰাতিপুৱাই গ'লোঁ, তাতে শৰাই ভাগো দিলোঁ, লগতে বন্তিও জ্বলাই সেৱা কৰি আহিলোঁ। তাৰপিছতে গ'লোঁ কৃষ্ণ ড্ৰেছযোৰ আনিবলৈ, আনিলোঁগৈ। এতিয়া মোৰ মিষ্টাৰ আহিছে দেই, মিষ্টাৰে বাঁহী বনাই আছে। বাঁহীটো দেখাওঁ আপোনালোকক কেনেকৈ বনাইছে বাৰু, লগতে ড্ৰেছযোৰো দেখাম, লগতে আজি ভিডিঅ'টোত কি কৰোঁ, কেনেকৈ মোৰ এইবিলাক নিয়ম নীতি সকলোবোৰ দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই গৈ থাকিব। কি বনাইছা? বাঁহীটো কেনেকৈ বনাবা মানে? ৰেডি পতকা আৰু এযোৰ ড্ৰেছযোৰ আনিলোঁগৈ। বাঁহীটো বনাই হ'লে দেখিব আপোনালোকে। অসুৰক মাৰিবলৈ মামা লৈ আহিছে, এইটো বনাব লাগিব এতিয়া। লাহে লাহে চব ৰেডি, আৰু ইয়াৰ শ্বট ৰেডি হৈছে লাহে লাহে। এভৰিথিং চব ৰেডি কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। কি কৰিছা শুনো? মুকুটখন তুমি বনাইছা? মানুহটোৱে বনাই দিব জানা নাই। মোৰ মিষ্টাৰে পাখিকেইটা ধুনীয়াকৈ লগাইছে, আৰু ইয়াতে ফুলৰ দানি বনাই দিলে। ৰেডি। বাঁহীটো অলপ টাইম লাগিব বাৰু। দুটা ল'ব দিছে ৰাইজে, দুটা বনাই লৈছোঁ, আৰু এইফালে মুকুটখন ঠিক কৰি আছে। চাওঁ এনেকৈ দেখাই দিয়াচোন এবাৰ। অঁ, আজি ৰাস বুলি বাটত ঘৰৰ পৰা কৃষ্ণ ওলাবৰ কাৰণে বাটত কলপুলি দিছে, বন্তি জ্বলাইছে। কি হ'ল দাখন? মই ঘৰৰ পৰা ওলাই আহিলোঁ, আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ থাকি গ'ল জল্দিতে। এতিয়া মই মেকআপত বহিছোঁ। এতিয়া তেখেতসকলে মেকআপ কৰিবলৈ লাহে লাহে ষ্টাৰ্ট কৰিছে। আপোনালোকে চাই গৈ থাকিব। মা ভিডিঅ' কৰি আছে, কি ক'ত দেখায় বাৰু মই নাজানো, যিমানখিনি পাৰোঁ দেখাই গৈ থাকিম। মই এতিয়া ব্যস্ত হৈ গ'লোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। বেলেগ এটা আনো বুলি কয়, সেইটো কাৰণে তাই এইটো কৈ আছে। তাৰ অভিজ্ঞতা হয়। বহি আছে। মোৰ এতিয়া নাচিবৰ সময় হৈ গ'ল। এয়া নিয়ম নীতি আৰম্ভ হৈছে। নামঘৰৰ পৰা ককাসকল আহিছে মোক নিবলৈ ধূপ ধূনা লগাই। মই এতিয়া যাম, আৰু মোৰ ঘৰৰ ফেমিলিয়ে কোনে ভিডিঅ' কৰে মই সকলোবোৰ লগাই আপোনালোকক ভিডিঅ'টো দেখাম। আপোনালোকৰ কণ্টিনিউ কৰি গৈ থাকিব। এতিয়া মোৰ যাব সময় হৈছে, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব।
আগবঢ়াইছে
এই